চমৰীয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী মহিলা ব্যৱসায়ী আটক। কামৰূপ জিলাৰ কুন্তলী অঞ্চলৰ বিভিন্ন এলেকা সাম্প্ৰতিক সময়ত যেন ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে। দিনক দিনে ড্ৰাগছ আসক্তিৰ সংখ্যা বৃদ্ধি পোৱাত অভিভাৱকৰ লগতে সচেতন মহল চিন্তিত হৈ পৰিছে। ড্ৰাগছৰ কবলত পৰি বহুতো কম বয়সীয়া যুৱকে নিজৰ জীৱন ধ্বংস কৰাৰ সমান্তৰালকৈ পৰিয়ালখনকো ধ্বংসৰ মুখলৈ ঠেলি দিছে। ফলশ্ৰুতিত সমাজত চুৰি ডকাইতিৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ লগতে হিংসাত্মক ঘটনা বৃদ্ধি পাব ধৰিছে। একাংশ সমাজ বিদেশী চক্ৰই নিজৰ ব্যক্তিগত মুনাফাৰ লক্ষ্যৰে সহজলভ্য ধন ঘটাৰ পন্থা হিচাপে এনেদৰে নিষিদ্ধ ড্ৰাগছৰ বেহা বাছি লৈ আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰাই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। তেনে সময়ত এক গোপন খবৰৰ ভিত্তিত কুন্তলীৰ কিসমত কাঠমিত শনিবাৰে ৰাতিপুৱা এক গোপন খবৰৰ ভিত্তিত চমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাসৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এগৰাকী মহিলা ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন মহিলাগৰাকী কিসমত কাঠমি গাঁৱৰ ৰুবুল আমিনৰ পত্নী নাজমা খাতুন বুলি জানিব পৰা গৈছে। ধৃত মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে 38টা ভৰ্তি কণ্টেইনাৰ ড্ৰাগছ ভৰ্তি এটা পেকেট মুঠ 62 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। ধৃত মহিলা ড্ৰাগছ ব্যৱসায়ীজনীক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। এনেদৰে এখন সংখ্যালঘু বসতি প্ৰধান অঞ্চলত মহিলা ড্ৰাগছ ব্যৱসায়ী আটক হোৱা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে। চমৰীয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী মহিলা ব্যৱসায়ী আটক। কামৰূপ জিলাৰ কুন্তলী অঞ্চলৰ বিভিন্ন এলেকা সাম্প্ৰতিক সময়ত যেন ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে। দিনক দিনে ড্ৰাগছ আসক্তিৰ সংখ্যা বৃদ্ধি পোৱাত অভিভাৱকৰ লগতে সচেতন মহল চিন্তিত হৈ পৰিছে। ড্ৰাগছৰ কবলত পৰি বহুতো কম বয়সীয়া যুৱকে নিজৰ জীৱন ধ্বংস কৰাৰ সমান্তৰালকৈ পৰিয়ালখনকো ধ্বংসৰ মুখলৈ ঠেলি দিছে। ফলশ্ৰুতিত সমাজত চুৰি ডকাইতিৰ দৰে ঘটনা বৃদ্ধি পোৱাৰ লগতে হিংসাত্মক ঘটনা বৃদ্ধি পাব ধৰিছে। একাংশ সমাজ বিদেশী চক্ৰই নিজৰ ব্যক্তিগত মুনাফাৰ লক্ষ্যৰে সহজলভ্য ধন ঘটাৰ পন্থা হিচাপে এনেদৰে নিষিদ্ধ ড্ৰাগছৰ বেহা বাছি লৈ আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰাই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। তেনে সময়ত এক গোপন খবৰৰ ভিত্তিত কুন্তলীৰ কিসমত কাঠমিত শনিবাৰে ৰাতিপুৱা এক গোপন খবৰৰ ভিত্তিত চমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাসৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ এগৰাকী মহিলা ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন মহিলাগৰাকী কিসমত কাঠমি গাঁৱৰ ৰুবুল আমিনৰ পত্নী নাজমা খাতুন বুলি জানিব পৰা গৈছে। ধৃত মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে 38টা ভৰ্তি কণ্টেইনাৰ ড্ৰাগছ ভৰ্তি এটা পেকেট মুঠ 62 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। ধৃত মহিলা ড্ৰাগছ ব্যৱসায়ীজনীক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। এনেদৰে এখন সংখ্যালঘু বসতি প্ৰধান অঞ্চলত মহিলা ড্ৰাগছ ব্যৱসায়ী আটক হোৱা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে।